हेलो बंधुসকল তো আজি আমি কি কৰিম বিত্তৰ 10.1 ৰ 3 নম্বৰ কোৱেশ্চনটো বৰ্তমান কৰিম 3 নম্বৰ কোৱেশ্চনটো কি আছে এটো বহুত বাৰ এসএসএলসি তো আহি যোৱা আৰু পৰীক্ষাটো বহুত ডিস্ট্ৰিক্টত আহি যোৱা দেখা যায় গতিকে এটো আমি ভালকে চাম ঠিক আছে চোৱা 5 সেন্টিমিটাৰ ব্যাসাৰ্ধ এটো বৃত্ত চেপ্টাৰটোৰ নামে বৃত্ত তো আমি ধুনিয়াকে এটা বৃত্ত টাকি লওঁ ঠিক আছে এটো কি হৈ গল এটা বৃত্ত অলপ কোণেৰ নিচিনা হৈ যালো বৃত্ত এটো তো বৃত্তৰ মাজত একদম পুৰা মাজত বহি থকা কি টমটমকে বহি থকা কি টমটম নহয় কেন্দ্র হয় ব্যাসার্ধটো কিমান দি আছে এইটোৰ মাজত ৰেডিয়াস ব্যাসাৰ্ধটো কিমান ধৰিলোৱা এইটো আমাৰ ব্যাসাৰ্ধটো চিনি পোৱা এইটো আমাৰ কি ব্যাসাৰ্ধটো কিমান দি আছে 5 সেন্টিমিটাৰ এটা বৃত্তৰ পি বিন্দুত টনা এডাল স্পৰ্শক তো আমি এটা স্পৰ্শ বিন্দু ধৰিলো পি এইটো ব্যাসাৰ্ধৰ লগত হ'ব লাগিব তো হয় তো পি কিউ ও বিন্দুত কি কৈছে মাজেৰে যোৱা এডাল ৰেখা কিউ বিন্দুত লগ লাগে এডাল আমি স্পৰ্শক পি কিউ এটা আগতে আঁকিলো তো এইটো আমি কিউ বুলি দিম ঠিক আছে তাৰ পিছত কি কৈছে এডাল ৰেখা কিউ বিন্দুত লগ লাগে তো এইডাল কি হয় এটা আমি ও হয় কি কৈছে ইয়াত কেন্দ্ৰ বৃত্তৰ কেন্দ্ৰটো কি কেন্দ্ৰ ওৰ মাজেৰে যোৱা এইটোৰ মাজেৰে যোৱা এইটোৰ মানটো কিমান দি আছে ও কিউ কিমান 12 সেন্টিমিটাৰ বুজি পাইছো এটা একদমই সহজ হৈ আছে আমাৰ কাৰণে হয় তো আমাৰ ওপি ভাই ওপি কি দিমান দি আছে 5 সেন্টিমিটার তো আমি কি ওলাব লাগে পি কিউ দৈৰ্ঘ্য নিৰ্ণয় কৰা বাস এতিয়া আমি কৰিম কেনেকৈ চোৱা সলিউশন দিয়া আছে ওপি কিমান দিয়া আছে 5 সেন্টিমিটার ওপি কিমান দিয়া আছে 5 সেন্টিমিটার ও কিউ কিমান দিয়া আছে 12 সেন্টিমিটার ও কিউ তো কোৱেশ্চনতে দিয়া আছে আমাক হয় হয় তাৰপিছত আমাৰ ওলাব লাগে কি পি কিউ পি আৰু কিউ তো আমাক ওলাব লাগে তো পি আৰু কিউ তো আমি ওলাম ঠিক আছে না পি আৰু কিউ তো ওলাম এতিয়া আমি বৃত্তৰ এটা থিওৰম আছে উপপাদ্য আছে সেই উপপাদ্য ব্যৱহাৰ কৰি চোৱা এইটো আমি কি দেখা পাইছো যে এইটো 90 ডিগ্ৰী হয় নে নহয় এইটো 90 ডিগ্ৰী হৈ আছে এইটো কি হৈ আছে 90 ডিগ্ৰী হৈ আছে এডাল বাহু দুডাল বাহু তিনিডাল বাহু মানে কি ত্ৰিভুজ সমকোণী ত্ৰিভুজ হয় তো সমকোণী ত্ৰিভুজ হৈ আছে তেতিয়া হলে সমকোণী ত্ৰিভুজত আমি কি লগাব পাৰো পাইথাগোৰাছ বাবাৰ থিওৰমটো লগাব পাৰো মানে পাইথাগোৰাছৰ সূত্ৰটো লগাব পাৰিম কি অতিভুজ স্কয়াৰ লম্ব স্কয়াৰ প্লাস উন্নতি স্কয়াৰ শেষ কথা হয় তাৰ পিছত এটা থিওৰমটো আমি লিখি লব লাগিব কি থিওৰমটো এটা বৃত্তৰ যিকোনো বিন্দুত টনা স্পৰ্শকডাল স্পৰ্শ বিন্দুৰ মাজেৰে যোৱা ব্যাসাৰ্ধটোৰ লম্ব মানে কি এটা বৃত্তৰ যিটো স্পৰ্শকডাল স্পৰ্শ বিন্দুটো কি পি স্পৰ্শ মাজেৰে যোৱা ব্যাসাৰ্ধৰ লম্ব এই ব্যাসাৰ্ধটোৰ লম্ব পাস এটো কৈছে তেতিয়া হলে আমি কি লিখিব পাৰো ইয়াৰ পৰা OPQ সমকোণী ত্ৰিভুজৰ পৰা হয় OPQ এটো সমকোণী ত্ৰিভুজ হৈ গল নাই জি ত্ৰিভুজৰ এটা ত্ৰিভুজ দেখা পাই আছো জি ত্ৰিভুজৰ এটা কোণ সমকোণী এটো সমকোণী ত্ৰিভুজ হয় হয় তেতিয়া হলে আমি কি লগাব পাৰো আমি ওলাব লাগে কি PQ তো PQ টো কি এটো ইয়াত লম্ব হৈ আছে হয় তেতিয়া হলে কি লিখিব পাৰিম আমি PQ স্কয়াৰ আমাৰ অতিভুজ স্কয়াৰৰ পৰা আমি এটো বিয়োগ কৰি দিম হয় অতিভুজটো কি OQ স্কয়াৰ পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিছো হয় এটো তো আমি জানোই মাইনাস OP স্কয়াৰ হয় তো OQ স্কয়াৰ কি আছে এটো PQ স্কয়াৰটো লিখি দিব পাৰা OQ টো কিমান দি আছে 12 স্কয়াৰ মাইনাস 5 স্কয়াৰ হয় OP টো কিমান 5 স্কয়াৰ হয় তাৰপিছত PQ স্কয়াৰ = 12 গুণ 144 মাইনাস 25 5 গুণ 25 হয় তো PQ স্কয়াৰ = এটোৰ পৰা বিয়োগ কৰিলে কি হয় 9 থাকি গল কিমান 1 আৰু 1 হয় PQ স্কয়াৰ তো PQ স্কয়াৰটো এফালে যালে কি হ'ব প্লাস মাইনাস √119 হয় এইটো হৈ যাব কিন্তু আমি জানো কি এটো স্কয়াৰটো এফালে যালে প্লাস মাইনাস হৈ যায় কিন্তু ইয়াত আমি প্লাস মাইনাসটো দিব নালাগে কিয় দিব নালাগে এটা ত্ৰিভুজৰ বাহুৰ মাপ কিতাবা ঋণাত্মক হ'ব নেকি নহয় ঋণাত্মক তো এইটো কি হ'ব এইটো হ'ব দিস ইজ आंसर তো অপচন নাম্বাৰ কি ডি এটা এমসিকিউ বেসও আহি যাব পাৰে বা এনেকুৱাও আহি যাব পাৰে ডাইৰেক্টলি এনেকা কোৱেশ্চন আহিছে ডাইৰেক্টলি 2 নম্বৰ হয় 2 নম্বৰ আছিল এটো কোৱেশ্চন এমসিকিউ নাছিলে তো তোমালকে চাবা প্ৰেক্টিস কৰিবা হয় তো এনেকুৱা টাইপৰ এটো বেসত আৰু 10.2 অংকবিলাক আছে তো হেবিলাকো চাবা হয়
তো 2 নম্বৰ বিলাক চোৱা এটা বৃত্তৰ স্পৰ্শকে ইয়াক ডেশ বিন্দুত ছেদ কৰে এটা বৃত্তৰ প্ৰথমতে ইয়াত যিমানবোৰ কথা কৈ আছে বৃত্তৰ বিষয়ে কৈ আছে হয় হয় তেতিয়াহ'লে আমি কি কৰিম পুৰা ফুল পিকআপত এটা বৃত্ত আঁকি লৈছোঁ ঠিক আছে আৰু বৃত্তৰ মাজত টমটমকে বহি থকা এইটো কি কেন্দ্ৰ হয় হয় তো কি কৈছে ইয়াত এটা বৃত্তৰ স্পৰ্শকে এটা বৃত্তৰ স্পৰ্শক এইটো এটা বৃত্তৰ স্পৰ্শক হয় জানো হয় ডেশ বিন্দুত ছেদ কৰে এটা বিন্দুত ছেদ কৰিব পাৰে এটা বৃত্তৰ ধৰি লোৱা এইটো এটা বিন্দু পি এটা বৃত্তৰ স্পৰ্শকে এটা বিন্দুত ছেদ কৰিব পাৰে সদায় নম্বৰটো কি কৈছে চোৱা যে এটা বৃত্তক দুটা বিন্দুত ছেদ কৰে এটা বৃত্তত কেইটা বিন্দুত ছেদ কৰে দুটা বিন্দুত ছেদ কৰে এইটো বৃত্ত এইটোতো বৃত্ত এটা বিন্দুত ছেদ কৰিছে দুটা বিন্দুত ছেদ কৰিছে তেতিয়াহ'লে ইয়াক ছেদ কৰা ৰেখা এডাল ৰেখা কি বুলি কোৱা হয় ছেদক যোনে ছেদ কৰিছে তাক কি কয় ছেদক হয় ছেদক বুলি কওঁ আমি ছেদ কৰি পেলাইছে হয় তে এইটো হৈ গ'ল ছেদক বুলি যদি দুটা বিন্দুত ছেদ কৰে তেতিয়াহ'লে কি হয় এইটো ছেদক বুলি কয় হয় তো এটা বৃত্তৰ বৰ বেছি ডেশ সমান্তৰাল স্পৰ্শক থাকে কেইটা থাকে ধৰি লোৱা এইটো এডাল স্পৰ্শক হয় আৰু এইটো এডাল স্পৰ্শক সমান্তৰাল হ'ব লাগিব সমান্তৰাল স্পৰ্শক কেইডাল থাকিব পাৰে দুডাল সমান্তৰাল হ'ব লাগিব ধৰি লোৱা এইটো এডাল স্পৰ্শক এইটো এডাল স্পৰ্শক কেইডাল হৈ আছে দুডাল হৈ আছে সমান্তৰাল কেইডাল থাকিব পাৰে দুডাল থাকিব পাৰে হয় সমান্তৰাল আনতো বহুত আঁকিব পাৰে এফালেও আঁকিব পাৰে এনেকৈ আঁকিব পাৰা তো এইটোৰ সমান্তৰাল কি হ'ব এনেকুৱা হ'ব হয় কথাটো বুজি পাইছা তো এইটো হ'ব এনচাৰ এইটো দুডাল হ'ব এটা বৃত্তৰ এডাল স্পৰ্শক আৰু বৃত্তটোৰ উমৈহতীয়া বিন্দুটো কি কয় এই ধৰি লোৱা এইটো এডাল স্পৰ্শক তো এই স্পৰ্শকডালৰ এই উমৈহতীয়া বিন্দুটো কি কয় আমি স্পৰ্শ বিন্দু বুলি কওঁ স্পৰ্শ বিন্দু হয় স্পৰ্শ বিন্দু বুলি আমি কওঁ তো এনচাৰ হৈ গ'ল তাৰপিছত এই যিটো 3 নম্বৰটো কৰি দিছোঁ তেনেকৈ টাইপৰ 10.2টো আছে আৰু তেনেকৈ কিছুমান কুৱেশ্যন ইম্পৰ্টেণ্ট আছে বাকীবিলাক আমি নেক্সট টাৰ্ণত কৰিব যত্ন কৰিম ঠিক আছে তেতিয়ালৈকে টিল দেন টাটা বাই বাই পঢ়ি থকা